Hello everyone, কেইদিনমান আগৰে ব্লগ আজি হে আপলোড কৰিব লৈছো মানে আমাৰ এঞ্জেলৰ সৰ্টি কা হৈ আছিল তো সেই কাৰণে ভিডিওৰ কাম কৰা নাছিল আৰু এতিয়া অলপমান ভাল পাইছে সেই কাৰণে ভিডিওৰ কামত লাগি গৈছো বাহি 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 তুমি বজামে মই Hello everyone, আপোনালোকে চাই আছে এঞ্জেল ষ্টাৰী আৰু আজি মই পিছপিনে বহিছো কাৰণ আমাৰ এঞ্জেলে মোক আগপিনে বহিবা দিয়া নাই আৰু তই থিয় হৈছ চোন আৰু লিপষ্টিক না সেকে তাইৰ মুখত বহা কথা নুশুনি মুঠেও আৰু দেউতাকে গাড়ী চলাই আছে আৰু আজি আমি উলাইছো মন্দিৰলৈ বুলি বহুত দিন মন্দিৰত যোৱা নাই ভাবিছো অলপমান মন্দিৰ দৰ্শন কৰি আহো ওচৰতে এটা হনুমান মন্দিৰ আছে তো তাত আমি যাম মানে যাম বুলি কৈ থৈ দিছিলো যোৱা হোৱা নাছিল তো আজি ফাইনালি টাইম হ'ল তো এতিয়া আমি গৈ আছো আৰু ইপিনে কিবা কিবি জোগাৰ আনিছো মন্দিৰত এতিয়া আৰু আমাৰ এঞ্জেল বৰ দুষ্ট হৈছে ৰে বহা পুলিচে ধৰি লৈ যাব তোমাক আৰু আগত কাকো বইবা নেদে তাই আমাৰ গাড়ীত যদি কোনবাই যায় নহয় আৰু আগপিনে যদি কোনবাই বহে তাই আর নাতখে আৰু ভালকে যি আটা পাৰি কান্দে মুখখান দি ডাঙৰ ডাঙৰকে মেলি দিয়ে এঞ্জেলে আৰু বা নহয় দিয়া মোৰ হে আগছে আৰু আমাৰ এঞ্জেলৰ চুলিখিনি পিছফালে বান্ধিব পৰা হৈছে এই বা কি সৰু কেনে মজা ভিডিও কৰিব নালাগে এটা নমু দিবা আহিছো তাইৰ গান বাজে বাহি মধুহন মোটা কথা মামা 12টা বাজিল আৰু ঘৰৰ পৰা চাকি কেইটা অনা হোৱা নাছিলে যেহেতু ইয়াতে দোকান আছে কিনিব পায় তো সেই কাৰণে ইয়াতে চাকি কেইটা কিনি ললো আৰু কিনি পিনে ইয়াতে চাকি জ্বলাই দিলো যেহেতু ওপৰত জ্বলাব নিদিয়ে কিন্তু ঠগিৰ জগাৰ অনাবিলাকক হেনু জ্বলাব দিয়ে কিন্তু মই গম পোৱা নাছিলো তো সেই কাৰণে ময়ো তলতে জ্বলাই দিলো এতিয়া ওপৰলৈ আহি আমাৰ এঞ্জেলে টিলিঙাটো বজাব চেষ্টা কৰি আছে কিন্তু তাই বজাবই পৰা নাই আৰু আমাৰ পূজা কৰা হৈ গল ভিতৰত আৰু মোবাইলটো ওলাই নাথাকিলো মানে ভিডিও নকৰিলো যেহেতু পূজা কৰি আছিলো আৰু এতিয়া আমাৰ এঞ্জেলে ফটো উঠিব নাপায় বেয়াই পালে মানে বেয়া অলপতে পায় আৰু তাই আৰু আমি মন্দিৰৰ পৰা আহিলো মন্দিৰৰ ভিতৰত আৰু বেছি ভিডিও নকৰিলো কাৰণ পূজা কৰি থকা হয় সেই কাৰণে কত আৰু ভিডিও কৰো তো এতিয়া ঘৰত আহিলো এতিয়াহে অলপমান মনটো ভাল লাগিছে শান্তি কিন্তু এঞ্জেল আৰু মই চুলি টানাটানি লাগিছে এঞ্জেলে মোৰ চুলি টানিছে মই তাইৰ চুলি টানিছো আৰু মন্দিৰৰ পৰা আহি আমাৰ এঞ্জেল একদম নেল পলিশ লগোৱাত ব্যস্ত হৈ আছে আৰু যেহেতু ঠাণ্ডা বতৰ আহিছে তো কম্বলবিলাক এনেকৈ ৰ'দত ওলাই দিছে আৰু আমাৰ এঞ্জেলে নেল পলিশ দেখিবহে বাকী আৰু একদম লগাও কৰি থাকে আৰু এতিয়া বোলে তাই মোক লগাই দিয়ে এনেই নখকেইটা লেতেৰা হৈছে তাৰে ওপৰতে আৰু লগাই পিনে তাই লেতেৰা কৰি দিছে যিহেতু তাই লগাব নাজানে আৰু নিজেও লগাই লৈছে ভালদৰে লগাব নাজানে যদিও বোলে নিজেই লগাই তাই তোমাৰ নখকেইটা চাওঁ ইছ ৰাম ভৰিটো লগাইছা আৰু নেল পলিশ লগাই থকাৰ সময়তে আমাৰ এঞ্জেলৰ কাৰণে আহি গ'ল এটা পাৰ্চেল আৰু পাৰ্চেলটোত আহিছে এয়া মাইক্ৰফোন মানে আমাৰ এঞ্জেলৰ কাৰণে কেইদিনমান আগতে দেউতাকে অৰ্ডাৰ কৰিছিলে মন্দিৰৰ পৰা আহিয়ে আমি পাৰ্চেলটো পালো নমা আৰু আমাৰ এঞ্জেলে বহুত সুখী আৰু ইয়াতে ব্লুটুথ কানেক্ট কৰিব পাৰি ৰেকৰ্ডিং কৰিব পাৰি এতিয়া এঞ্জেলে এটা গান গাই দিব হয় না নহয় গাই দিয়া মুখ এটো একেবাৰে মুখত নলগাবা থু মাই গলে বেয়া হ'ব আৰু মোবাইলেৰে এনেকৈ কানেক্ট কৰি গান লগাব পাৰি লা 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 এই গানটো বন্ধ কৰি তাই নিজে গাব আৰু মাইক্ৰফোনটো পাই আমাৰ এঞ্জেল বহুত সুখী এতিয়া মানে মাইক্ৰফোনটো এৰিয়ে নিদিয়ে য'ত গ'লেও মাইক্ৰফোনটোৱে লৈ যায় ইটো ৰুমৰ পৰা সিটো ৰুমত মানে গান গাই ফুৰিছে তাই
আজি যেহেতু প্ৰথম পাইছে সেইকাৰণে আজি দিনটো পুৰা একদম মাইক্ৰফোনটোকে লৈ থাকিব পুৰণা হলে আৰু নাই আৰু কালিৰ পৰা নালাৰে আৰু আজি একদম হেপাহ পলাই গান গাই থাকিব কিবা ইকো বধুহনা নকয় হা মধুহনা কয় তো আমাৰ এঞ্জনৰ বাবে হাত চাপৰি লাগে তালিয়া দিয়া ভালকে গাব লাগে তুমি নুগোৱা ভালকে মই গাম দে এই ৰেতে গাব তাই বেয়াই ভাল আপি অ কি কিণ্ডাৰ খাব দিয়া কিমান চকলেট খোৱা এবাৰ মই গাম দে দিয়াচোন কি গান গোৱা তুমি ষ্টুডিঅ'ৰ ভিতৰত এটা ৰুম বনাইছে এটোত কি হ'ব নো এটো ডাবিং ভয়েস ডাবিং আৰু ভৱিষ্যতৰ কাৰণে গান চান ৰেকৰ্ডিং হ'ব পাৰে আৰু এটো ৰুম বনাইছে